চিফ মিনিষ্টাৰ কথালৈ হিমন্ত বিশ্ব শৰ্মা কৈছিলে কাৰ্বি আংলং অট'নমাছ কাউন্সিলক যিমানখিনি পাৱাৰ দিবলগীয়া আছে আমি দিলো বুলি কৈছে আৰু বোলে অট'নমাছ ষ্টেটত যিমান আছে পাৱাৰ এইটো আমি দিলো বাজেট বনোৱাৰ ক্ষমতা ইটো অৰ্পণ কৰিলো আৰু বহুত কথা কৈছে সেম লাইনত ডক্টৰ নুমলুমিনে কৈছে তেখেতে সেম লাইনত কৈছে আৰু তাতকৈ বেছি ক'লে তেখেতে কৈছে বোলে মেডিকেল কলেজ হ'ল বহুত কলেজ হৈ গ'ল ভেটেৰিনেৰী কলেজ হ'ব বহুতখিনি ডেভেলপমেণ্ট হৈছে আৰু বোলে অট'নমাছ ষ্টেটতো এইবিলাক কথা নাই মেডিকেল কলেজ কথা নাই সেইকাৰণে অট'নমাছ ষ্টেটৰ কথা মানে অট'নমাছ ষ্টেটৰ পৰা বেছি পাৱাৰ পালে সেইকাৰণে অট'নমাছ ষ্টেটটো আৰু কি খুজিব লাগে এইটো অট'নমাছ ষ্টেট খোজা বা ইমপ্লিমেণ্ট কৰা মানে কি এইটো বৰ্তমান পাৱাৰ কম বিচৰা ঠিক এনেধৰণে ক'বলৈ চেষ্টা কৰিছে মানে আমি এইটো বুজিছো যে নুমল মুমিন জানি শুনি কৈছে নজনাকে থকা নাই কাৰণ তেখেত ডক্টৰ কৰা মানুহ আৰু এতিয়া ছেকেণ্ড ডেপুটি স্পীকাৰো কৰি আছে সংবিধান সভাত সেইকাৰণে তেখেতে জানি শুনি কৈছে তেখেতে জানে যে অট'নমাছ ষ্টেট কিমান পাৱাৰ আছে ক্ষমতা আছে কিন্তু তেখেতে জানি শুনি কৈছে মানে কি 244 এই আৰ্টিকেল হিমন্ত বিশ্ব শৰ্মা বিচৰাৰ মতে মানে যাতে স্ক্ৰেপ কৰা হওক 244 আৰু নালাগে আৰু স্ক্ৰেপ কৰা হওক স্ক্ৰেপ কৰিব বিচাৰিছে সেই লাইনত ডক্টৰ নুমলুমিনে ক'ব বিচাৰিছে সেইকাৰণে আমি ক'ব বিচাৰিছো যে হু ইজ ডক্টৰ নুমলুমিন মানে কাৰ্বি আংলং ৰাইজৰ আশা আকাংক্ষা যিটো ৰাজনৈতিক যিটো ডিমাণ্ড পলিটিকেল ডিমাণ্ড কনষ্টিটিউচন যিটো থকা 244 আৰ্টিকেলটো ইমপ্লিমেণ্ট কৰি পেলাই অট'নমাছ ষ্টেট লাগে বুলি গোটেই কাৰ্বি আংলং ৰাইজে আজি মাতি আছে চবে বিচাৰে কাৰণ অট'নমাছ ষ্টেট পালে ডাইৰেক্ট টকা আহিব ফাণ্ডিং হ'ব ডাইৰেক্ট ফাণ্ডিং হ'ব অধিক ক্ষমতা হ'ব আমি সকলোৱে জানে 244 এই আৰ্টিকেলত কি আছে সেইটো এগেইনষ্টত কৰিছে মানে কি সি কাৰ্বি আংলং ৰাইজৰ উন্নতি নিবিচাৰে হি এগেইনষ্ট কাৰ্বি আংলং হি এণ্টি কাৰ্বি আংলং এণ্টি অট'নমাছ ষ্টেট মানে এণ্টি কাৰ্বি আংলং কাৰণ কাৰ্বি আংলং ৰাইজে সকলোৱে বিচাৰিছে আজি সেই গুৰুত্ব বিষয়টো লৈ আমি কাৰ্বি আংলং ৰাইজে সকলোৱে কোৱাৰ কাৰণে এতিয়া আজি ইভেন ৰাহুল গান্ধী ডাঙৰীয়া তেখেতে কৈছে স্পষ্টকে কৈছে আৰু তেখেতে যিটো কৈছে এইটোৱে সঁচা হ'ব গৈ আছে মানে 244 তেখেতে কোৱাৰ মতে 244 আৰ্টিকেলটো বিজেপি পাৰ্টি বা বিজেপি চৰকাৰটোক স্ক্ৰেপ কৰিব বিচাৰিছে বৰঞ্চ কংগ্ৰেছ পাৰ্টীয়ে কংগ্ৰেছ দলে এইটো যেতিয়া পাৱাৰত আহিব 244 এই আৰ্টিকেলটো ইমপ্লিমেণ্ট কৰি অট'নমাছ ষ্টেট ক্ৰিয়েট কৰিব এইটো হৈছে কংগ্ৰেছৰ ষ্টেণ্ড